বছৰ ইংৰাজ ৰজাৰ দৰবাৰ মানে এতিয়া য'ত জামুগুৰি হাস্পিটেল আছে তাত আছে লজী স্কুলত গৈ স্কুলৰ পৰা এতিয়া আপোনালোকৰ লগৰ প্ৰায় নাই আমি এই লক্ষী কাকতি দেৱক এতিয়া গ'লো তেখেতৰ ঘৰত পাতলা চুকৰ লক্ষী কাকতি তেখেতৰ ঘৰত গ'লো কাকতি আমাৰ সভাপতি আন্দোলনৰ আগৰ পাতলা চুব আৰু মোৰ ছোৱালী ক'ব লাগিব ন কৈছিলে অথনি লাইন নাছিলে পাবা ভিডিঅ'টো কৰি দিছোঁ মাজলৈ দিব লাগিব নদুৱাৰ মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী মহোদয়া আৰু বিশ্বনাথ মৰ্চাৰ সভানেত্ৰী মহোদয়াকে ধৰি ভাৰতীয় জনতা পাৰ্টি নদুৱাৰ মণ্ডলৰ আৰু হাতীগাঁ ভিডিঅ'টো কৰি দিয়কচোন ভিডিঅ'টো কৰি দিয়ক জনতা পাৰ্টি নদুৱাৰ মণ্ডলৰ উদ্যোগত আৰু চুতীয়া আমি স্বাধীনতা উদযাপনৰ আমি যিসকল স্বাধীনতা সংগ্ৰামী দেশৰ ত্যাগ কৰি তেখেতসকলক সন্মান জনোৱাৰ উদ্দেশ্যে আজি এই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু সেই উদ্দেশ্যে আমি আহি মুক্তিযুঁজ আৰু বিনোদ ভূঞাদেৱৰ বাসগৃহত উপস্থিত হৈছোঁ। আমি কাৰ্যসূচীলৈ যাবলৈ বিচাৰিছোঁ। আমি প্ৰথমে আমাৰ চুতীয়া সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক তেখেতক সম্বৰ্ধনা জনোৱাৰ লগতে বক্তব্য আমি তেখেতক সহযোগ কৰিবলৈ আমাৰ পঞ্চায়তৰ সদস্য লগতে আমাৰ নদুৱাৰ মণ্ডলৰ সভাপতি মহোদয় আৰু কিছু সময় আগতে আমি পাটনা চুকৰ শ্ৰদ্ধা মুক্তিযোদ্ধা কাকতি দেৱক যিসকল আজি আমাৰ মাজত নাই তেখেতসকললৈ আমি শ্ৰদ্ধা জনাইছোঁ আছে যিসকলক আমাৰ মাজত পাইছোঁ আমি সৌভাগ্যৱান বুলি ভাবিছোঁ যে 100 বছৰ পাৰ হোৱা লক্ষী কাকতি দেৱৰ আমি আশীৰ্বাদ ল'বলৈ আৰু 95 বছৰ সম্পূৰ্ণ কৰা আজি বিনোদ ভূঞা দেৱক আমি সম্বৰ্ধনা জনাবলৈ পাইছোঁ। গতিকে দলৰ আমি ইয়াত আহি উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনোৱাৰ উপৰিও আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে দেশৰ কাৰণে জাতিৰ কাৰণে কাম কৰিবলৈ পাওঁ, আমি ৰাইজক যাতে সেৱা কৰিব পাৰোঁ, আমাৰ দেশখন আমাৰ জাতিটো আমি সঠিকভাৱে আগুৱাই লৈ যাব পাৰোঁ, আমাৰ যাতে সুৰক্ষিত আমি হ'ব পাৰোঁ, তাৰ কাৰণে তেখেতৰ ওচৰত আশীৰ্বাদ বিচাৰি আমাৰ দলৰ ফালৰ পৰা আজি তেখেতক আমি
সংগঠনৰ আগবাঢ়িছোঁ। চকী আছে কোনে চকী আছে বহি আছে নহয় ইয়াৰ লগতে মধুৱাৰ মণ্ডল সাহসী মই খবৰ পোৱা এতিয়া আমাৰ এই জেগাটো হ'ল বহুত দিনীয়া পৰিঘটনা নেক্সট পূৰ্ব হিচাপে আমি চলি আহিছোঁ তাৰপিছতে আকৌ নামঘৰ স্কুল এনেকুৱা ধৰণৰ বহুখিনি বনোৱা হ'ল এতিয়া আমাৰ নামঘৰটো সম্পূৰ্ণ আগবঢ়োৱা হোৱাগৈ নাই গতিকে আমি অনুৰোধ কৰিছোঁ বিশেষকৈ মই আমাৰ অনুৰোধৰ কাৰণে নামঘৰটোত কিছু সহায় কৰিব বুলি বৰ আশা কৰিছোঁ আৰু দ্বিতীয় কথা এই আমাৰ ৰাস্তাটো স্কুলীয়া ল'ৰা ছোৱালী পৰা বুলি জনজাতি বহুখিনি ক্ষতিগ্ৰস্ত হৈছে আৰু ৰাস্তাটো সেই দলঙৰ বুলি অকণমান উন্নত হ'ব বুলি আশা কৰিছোঁ বিধায়কৰ ওপৰত জনাইছোঁ আৰু তৃতীয় কথা মোৰ এইখিনি গোসাঁইঘৰ অকণমান আজি 20 বছৰমানেই হ'ল বাঁহৰ খুঁটা কাঠৰ খুঁটাখন পচি গ'ল পচি যোৱাৰ পিছত আকৌ প্ৰায় 20-25 হাজাৰ টকা খৰচ কৰি সম্পূৰ্ণ আধাখিনি থাকি বিধায়কক মই অনুৰোধ কৰিছোঁ বিধায়কৰ নামত আমি সম্বৰ্ধিত ধন্যবাদ জনাইছোঁ আৰু লগতে আমি নামঘৰৰ দলৰ হৈ তেখেতক সেৱা জনাই আমাৰ আনুষ্ঠানিকতা ইয়াতে সামৰণি মাৰিছোঁ। এই নামঘৰৰ কাৰণে 16 তাৰিখে আমি ইয়াতে MP এনেকৈ বোলেচোন আমি যাওঁ হয়তো মই বহি অকণমান আগবাঢ়ি কেইজনমান যাওঁ দেই 6-7জনমান যাওঁ বোলে নামঘৰত পইচা এটা ধৰা হৈছে 16 আৰু কোন যাব তাৰপিছত ৰাস্তাত বলীয়া সন্দেহ হ'লে আমি পইচা এটা ধৰিছোঁ 16 তাৰিখে মই নিজে আহি কাম আৰম্ভ কৰিম 16 তাৰিখে ধৰিছে পইচা নামঘৰৰ কাৰণে পইচা ধৰিছে পৰহিলে মই আহিম পৰহিলে আহিব পৰহিলে আৰম্ভ কৰিব তাৰপিছত এই ৰাস্তাটো এইফাল নহয় এই দলংখনৰ পৰাই সিপিনে সেই ৰাস্তাটো PMG